নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম সূৰ্যাস্তৰ হোৱাৰ পিছত এই 5বিধ বস্তু ভুলতো কাকো দান নকৰিব। আহিব পাৰে ঘৰখনলৈ দৰিদ্ৰতা। আহক কোন কেইবিধ বস্তু। আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেল চাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে থকা বেল আইকনটো টিপি ল'ব, যাতে নতুন ভিডিঅ' নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু-বান্ধৱীসকল, আমি এজনে আনজনক সহায়ৰ বাবে ওচৰে-পাজৰে বাস কৰোঁ। সেইবাবে কোনোবাই কিবা বস্তু বিচাৰিলে আমি সহজতে দি দিওঁ। দৈনিক ব্যৱহাৰ হোৱা বস্তু দুয়ো পক্ষৰ মাজতে চলি থাকে। কিন্তু জ্যোতিষশাস্ত্ৰ অনুসৰি এনে কিছুমান বস্তু আছে, যিবোৰ সন্ধিয়া পৰত কাৰোবাক দান কৰিলে ঘৰখনলৈ আহিব পাৰে দৰিদ্ৰতা। 1 নম্বৰতে, সন্ধিয়া পৰত চাউল দান কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়। ঘৰখনলৈ আহে দৰিদ্ৰতা। সেয়েহে সন্ধিয়া পৰত কাকো চাউল বা ধান দান নকৰিব। 2 নম্বৰতে, সন্ধিয়া সময়ত টকা-পইচা কাকো দান নকৰিব। শাস্ত্ৰৰ মতে সূৰ্যাস্তৰ পিছত মা লক্ষ্মী পৃথিৱীলৈ ভ্ৰমণ কৰে। ফলত সেই সময়ত লক্ষ্মী দেৱীৰ আগমন হয়। সেইবাবে সূৰ্যাস্তৰ পিছত কাকো টকা-পইচা দান-প্ৰদান নকৰিব। 3 নম্বৰতে, সন্ধিয়া হোৱাৰ পিছত ঝাৰু কাকো দান নকৰিব। ঝাৰু হৈছে লক্ষ্মী দেৱীৰ স্বৰূপ। সেইবাবে ঝাৰু কেতিয়াও ভৰি লগাব নাপায়। ঝাৰু কেতিয়াও যধে-মধে ভৰি লগা ঠাইত থ'ব নালাগে। সেইকাৰণে ঝাৰু সদায় এটা চুকত পতককে নেদেখা ঠাইত থ'ব লাগে। লক্ষ্মী স্বৰূপ এই ঝাৰুডাল কেতিয়াও সন্ধিয়া পৰত দান নকৰিব। 4 নম্বৰতে, সন্ধিয়া হোৱাৰ পিছত হালধি কাকো দান নকৰিব। এই যে হালধি হৈছে বৃহস্পতিৰ প্ৰতীক। হালধিৰ দ্বাৰা বৃহস্পতি গুৰুক শক্তিশালী কৰিব পাৰে। দেৱগুৰু বৃহস্পতি আপোনাৰ ৰাশিত শক্তিশালী হৈ থাকিলে আপোনাৰ জীৱনলৈ অপায় অমংগল বিপদ বিঘিনি কেতিয়াও আহিব নোৱাৰে। সেয়েহে সন্ধিয়াৰ পিছত হালধি দান কৰিলে বৃহস্পতি গ্ৰহ দুৰ্বল হয়। ফলত দুৰ্ভাগ্য বাঢ়ে। সেইবাবে কেতিয়াও সন্ধিয়াৰ পিছত দান নকৰিব। 5 নম্বৰতে, দৈ বা গাখীৰ ৰাতি খালে স্বাস্থ্যৰ বাবে হানিকাৰক। সন্ধিয়াৰ পিছত দৈ বা গাখীৰ দান কৰিলে চন্দ্ৰ আৰু শুক্ৰ গ্ৰহ দুৰ্বল হৈ যায়। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বাঢ়িব পাৰে। সেয়েহে সন্ধিয়া পৰত কাকো দৈ বা গাখীৰ দান কৰাটো উচিত নহয়। বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।